মাছ নিশা সাৰ পাই উঠাত হঠাৎ চকুত পৰিল খিৰিকীৰ পৰা চুমি থকা জোনাকী। নাজানো কিয় মনলৈ প্ৰশ্ন আহিল, আৰু এই প্ৰশ্ন যেন আজিৰে জোনাকী। মানুহ ধুনীয়া, সমাজ ধুনীয়া, নে পৃথিৱী ধুনীয়া? খিৰিকীৰ পৰা সোমোৱা এজাক বতাহে যেন এই প্ৰশ্নবোধক আঁতৰাই মোক আহি উত্তৰ দিছে, প্ৰকৃতি ধুনীয়া। মানৱতাবিহীন জানো সমাজ হ'ব পাৰে? ঘড়ী কাটা টিক টিক, এই প্ৰশ্নৰ উত্তৰ যেন নাই। ঈশ্বৰে নকটা বাটত সময়ৰ সংকাৰ, মুখা পিন্ধা সমাজত আজি মানৱতাৰ সাঁথৰ। তুমি মই আমি সকলো ভিন্ন, বিভিন্ন তৰং চিন্তাৰে সাঁথৰ।